সকলোলৈ জল জীৱন মিছনৰ ফালৰ পৰা এই সভালৈ স্বাগতম জনাইছোঁ। আমাৰ পূৰ্বৰ বক্তাসকলে ইতিমধ্যে আপোনালোকক পানী সম্পৰ্কে সকলোখিনি কথা কৈছে। গতিকে পানীৰ বিশুদ্ধ হোৱাটো, পানীৰ গুণাগুণ পৰীক্ষা কৰাটো কিমান প্ৰয়োজনীয় সকলোৱে বুজি পাইছে। যে জল জীৱন মিছনৰ পৰা আমাক এটা অতি সহজভাৱে আমি সকলো মানুহে যাতে অতি সহজভাৱে পানীৰ গুণাগুণ পৰীক্ষা কৰিব পাৰে, তাৰ কাৰণে আমাক এটা কিট দিছে, যিটোত কেইটামান ঔষধ আছে। যিকেইটা ঔষধ ব্যৱহাৰ কৰি আমি পানীত থকা বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ বা গুণাগুণ আমি জানিব পাৰোঁ। আপোনালোকক তাৰে এটা ডেমো, এটা যিকোনো পানী চেম্পল আমাক দিছে। এই চেম্পলটো কিমান pH, কিমান আইৰণ, কিমান নাইট্ৰেট, এনেকুৱা বিভিন্ন ধৰণৰ কেমিকেলছ, আমাৰ ৰাসায়নিক দ্ৰব্য আমাৰ পানীত থাকে, কিমান অনুপাতত আছে। কাৰণ সকলোখিনি দ্ৰব্য এটা অনুপাতত থাকিব, এটা পৰিমাণত থাকিব লাগে। সেই পৰিমাণতকৈ যদি কম বা বেছি হৈ যায়, তেতিয়া সেই পানী আমাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আমাৰ পাব্লিক হেল্থ লেবৰেটৰীত এই কিটটোৰ জৰিয়তে আমি পানীৰ গুণাগুণ পৰীক্ষা কৰোঁ আৰু সেই পানী কিমান বিশুদ্ধ সেয়া আমি সেইটো নিৰূপণ কৰোঁ। গতিকে আজি আপোনালোকক মই এটা পানী চেম্পলৰ এই কিটটোত থকা ঔষধকেইটা ব্যৱহাৰ কৰি আমি পানী কিমান pH আছে, কিমান আইৰণ আছে, কিমান নাইট্ৰেট আছে, তাৰ এটা থুলমূল